নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ। বন্ধু বান্ধৱীসকল, আজি লৈ আহিছো নতুন এটা আৰ্নিং এপ। আপোনালোকে ইয়াৰ পৰা এটা ভাল ইনকাম কৰিব পাৰিব। একদম জিৰ' ইনভেষ্টমেণ্টত ইনকাম কৰিব পাৰিব। আপোনালোকৰ পকেটৰ পৰা এক পইচাও পেমেন্ট কৰিব নালাগে। একদম জিৰ' ইনভেষ্টমেণ্টত আপোনালোকে ইয়াত কাম কৰি আৰ্নিং কৰিব পাৰিব। প্ৰতিদিনে মিনিমাম 350 কৈ আপোনালোকে ইয়াত ইনকাম কৰিব পাৰিব। মই ইয়াৰ পৰা 18,000কৈ অধিক ইয়াৰ পৰা ইনকাম কৰিছো আৰু সাকসেসফুলি মোৰ একাউণ্টত উইথড্ৰ কৰি। আপোনালোকে যদি মোৰ একাউণ্টটো চাই মই ওপেন কৰি লৈছো। মোৰ একাউণ্টটো ইয়াত দেখা পাইছে পাৰ ৰেফাৰ 350 বুলি দেখা আছে। আপুনি যদি এজনক ৰেফাৰ কৰে বা এজনক দিয়ে আপোনালোকে 350 টকাকৈ পাব। মোৰ দেখা পাইছে ইয়াত টোটেল 18,200 টকা ইনকাম আছে। টোটেল উইথড্ৰ কৰিছো আৰু 964 টকা পেণ্ডিঙত আছে। আৰু ইয়াত টোটেল দেখা পাইছে 19,000 টকা। তো এইখিনি মোৰ আৰ্নিং প্ৰুফ আছিলে। আৰু ইয়াত দেখা পাইছে মোৰ যিটো উইথড্ৰ প্ৰুফ মই 1000 কৈ কেইবাবাৰো উইথড্ৰ কৰিছো। বহুত কেইবাবাৰ উইথড্ৰ কৰিছো। ইয়াৰ পৰা মই 1000 কৈ উইথড্ৰ কৰিছো। চ' এতিয়া মই আপোনালোকক দেখাই দিম আপোনালোকে কেনেকে ইনকাম কৰিব। একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব। একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব, অলপো স্কিপ নকৰিব। এইটো ৱেবছাইটৰ লিংক আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ ওচৰত তেনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপোনালোকে অলপখিনি স্ক্ৰল ডাউন কৰিব লাগিব। যেতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব, ইয়াত আপোনালোকে আপোনালোকৰ আইডিটো বনাব লাগিব। ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো দিব লাগিব। আৰু ইয়াত আপোনাৰ ইমেইল এড্ৰেছ দিয়াৰ পিছত আপোনালোকে এটা পাছৱৰ্ড চুজ কৰি এগ্ৰি এণ্ড নেক্সটত ক্লিক কৰিব। মই আপোনালোকক দেখাই দিয়াৰ কাৰণে এটা আইডি বনাইছো আৰু এগ্ৰি নেক্সটত ক্লিক কৰি দিছো। দেখা পাইছে যেতিয়া এগ্ৰি নেক্সটত ক্লিক কৰিব অলপখিনি লোডিং ল'ব। লোডিং লোৱাৰ পিছত কিন্তু আপোনালোকৰ আইডিটো হৈ যাব। দেখা পাইছে লোডিং লৈ আছে। ইয়াৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। আপোনালোকে এইটো কাটি দিব। আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ হোম পেজটো আহিব। ইয়াত দেখা পাব ইনভাইট ফ্ৰেণ্ড এণ্ড আৰ্ণ 350 ৰুপিজ দেখা পাইছে ফৰ এভৰি ৰেফাৰ। চ' আপোনালোকে যিমানজনক মানুহক ৰেফাৰ কৰিব 350 কৈ পাব। আপোনালোকৰ ঘৰত থকা মোবাইল কেইটাতো যদি আপোনালোকে ৰেফাৰ কৰি দিয়ে আপোনালোকে 1,000-2,000 টকা আৰামছে পাই যাব। এতিয়া আপোনালোকে তলত এটা ষ্টেট বোলা অপশ্যন পাব। আপোনালোকে ষ্টেট অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ষ্টেট অপশ্যনত ক্লিক কৰি দিব ইয়াত লগ ইন টু হোৱাটছআপ এটা আইকন আছে। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে লগ ইন টু হোৱাটছআপ ক্লিক কৰি দিব আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ এটা পেজ আহিব। আপোনালোকে এগ্ৰি নেক্সট কৰিব। ইয়াৰ পিছত দেখা পাইছে ডিপি লগাৰ কাৰণে আপোনালোকক প্ৰতিদিনে 5 টকাকৈ দিব। ইয়াত আপোনালোকে নেক্সট কৰিব, আকৌ নেক্সট কৰিব, নেক্সটত ক্লিক কৰি যাব আপোনালোকে। এইখিনি কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব লিংক উইথ QR, লিংক উইথ মোবাইল নাম্বাৰ ইনষ্টেড। আপোনালোকে লিংক উইথ মোবাইল নাম্বাৰ ইনষ্টেডত ক্লিক কৰিব। আৰু ইয়াত আপোনালোকে যিটো নাম্বাৰ দি লগ ইন কৰিছিলে সেইটো নাম্বাৰ দিব। আৰু মনত ৰাখিব সেইটো নাম্বাৰত কিন্তু হোৱাটছআপ থাকিব লাগিব। চ' আপোনালোকে সেইটো নাম্বাৰ ইয়াত বহাই দিব। এইটো নাম্বাৰ বহাই দিব আপোনালোকে। মই মোৰ নাম্বাৰটো বহাই দিছো। ইয়াৰ পিছত গেট এটা অপশ্যন আছে ইয়াত ক্লিক কৰি দিব। যেতিয়া গেট অপশ্যনত ক্লিক কৰি দিব অলপখিনি লোডিং লোৱাৰ পিছত এটা কোড ইয়াত দেখা পাব। আপোনালোকে ৱেইট কৰিব অলপখিনি। যদি আপোনালোকৰ ওচৰত নাহে অলপখিনি ৱেইট কৰিব। মোৰ নেটৱৰ্ক ইছ্যুৰ কাৰণে অলপ সময় লেট হৈ আছে। আপোনালোকৰ নেটৱৰ্ক ভাল থাকিলে লগে লগে আহি যাব পাৰে। দেখা পাইছে ইয়াত মোৰ কোডটো আহি গ'ল। এতিয়া আপোনালোকে কি কৰিব আপোনালোকে এইটো মিনিমাইজ কৰি দিব আৰু আপোনালোকে যিটো হোৱাটছআপ নাম্বাৰ দিছে সেইটো হোৱাটছআপ ওপেন কৰিব। এইটো একেবাৰে কাটি নিদিব। আপোনালোকে এনেকুৱা মিনিমাইজ কৰি ল'ব। মিনিমাইজ কৰাৰ পিছত আপোনালোকে যিটো হোৱাটছআপ দিছিলে সেইটো হোৱাটছআপ লগ ইন কৰিব। হোৱাটছআপটো অন কৰাৰ পিছত আপোনালোকে ওপৰত 3 বাৰ পাব। 3 বাৰত ক্লিক কৰিব। তলত এটা অপশ্যন পাব লিংক ডিভাইচ এটা অপশ্যন আছে ইয়াত ক্লিক কৰিব। লিংক ডিভাইচত আপোনালোকে লিংক এ ডিভাইচত ক্লিক কৰিব আৰু আপোনালোকৰ যিটো ফোন পাছৱৰ্ড বা ফিংগাৰপ্ৰিণ্ট এইটো দি দিব। ইয়াৰ পিছত আপোনাৰ ওচৰত কেমেৰাটো অপেন হৈ যাব। আপোনালোকে তলত দেখা পাব লিংক উইথ ফোন নাম্বাৰ বুলি লিখা আছে সেইটোত ক্লিক কৰি দিব। যেতিয়া ইয়াত ক্লিক কৰি দিব ইয়াত দেখা পাইছে এটা কোড দিব আহিছে। আপোনালোকে কি কৰিব সেই তাৰ পৰা কোডটো চাই কোডটো এজ ইট ইজ বহাই দিব। যেনেকুৱা কোড আছে প্ৰথমৰ পৰা শেষলৈকে এটা এটাকৈ কোডটো বহাই দিব। মই ইয়াত এটা এটাকৈ কোডটো বহাই দিছো। যেতিয়া আপোনালোকে কোডটো বহাই দিব আপোনালোকৰ লিংক সাকসেসফুল হৈ যাব। লিংক সাকসেসফুল হৈ যোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা ৰেফাৰ কৰি আৰ্নিং কৰিব পাৰিব। চ' ইয়াত লিংক কৰাৰ পিছত কিন্তু আপোনালোকৰ হোৱাটছআপটো কোম্পানীয়ে ব্যৱহাৰ কৰিব। বহুতে ভাবে কি মোৰ হোৱাটছআপটো হেক হৈ গ'ল অট'মেটিক মেছেজ গৈ আছে। চ' আপোনালোকে কিন্তু তেনেকুৱা ভয় নকৰিব। কোম্পানীয়ে আপোনালোকৰ নাম্বাৰ দিয়ে তেওঁলোকৰ ক্লায়েণ্টৰ লগত কথা পাতিব। আৰু যদি আপোনালোকে প্ৰথমবাৰ কোডটো বহোৱাৰ পিছত আপোনালোকৰ কাম নহয়, লগ ইন এক্সপায়াৰ হয় বা কিবা কি হয় যায় আপোনালোকে আকৌ চেম প্ৰচেছ কৰি আপোনালোকে নতুন কোড এটা জেনেৰেট কৰি আকৌ চেম প্ৰচেছ কমপ্লিট কৰিব পাৰিব। চ' এতিয়া আপোনালোকে ৰেফাৰ কেনেকে কৰিব। ৰেফাৰ কৰিবলৈ আপোনালোকে
ৱেবছাইটটো ওপেন কৰি ল'ব। ৱেবছাইটটো ওপেন কৰাৰ পিছত 350 দেখাই আছে পাৰ ৰেফাৰ আপোনালোকে তলত ইনভাইট এটা অপশ্যন আছে তাত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত দেখা পাইছে ইয়াত আপোনালোকে ইনভাইট ফ্ৰেণ্ড বুলি এটা অপশ্যন আছে। ইয়াত আপোনালোকে লিংকটো ইয়াৰ পৰা কপি কৰি আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ইনকাম হৈ যাব মিনিমাম 100 to $100 হয় আপোনালোকে একাউণ্টত যাব। একাউণ্টত যোৱাৰ পিছত আপোনালোকে উইথড্ৰ এটা অপশ্যন পাব। আপোনালোকে উইথড্ৰত ক্লিক কৰি দিব আৰু ওপৰত বাইণ্ড একাউণ্টৰ অপশ্যন পাব। ইয়াত আপোনালোকে আপোনালোকৰ নাম, একাউণ্ট নম্বৰ আৰু IFSC কোডটো দি ইয়াৰ পৰা আপোনালোকে উইথড্ৰ কৰিব পাৰিব। মোৰ অলৰেডি দিয়া আছে সেইকাৰণে মই হাইড কৰিছো। এনেকৈ আপোনালোকে ইয়াৰ পৰা আৰ্নিং কৰিব পাৰিব।